দশম শ্ৰেণীৰ বৃত্ত পাঠটি 10 নম্বৰ চেপ্টাৰটো তোমালোকৰ মাজলৈ আনিছোঁ। প্ৰথমে বৃত্ত মানে নেকি? বৃত্ত হ'বলৈ হ'লে মাজত কি থাকে না কেন্দ্ৰ, ইয়াক কয় কেন্দ্ৰ। এতিয়া বৃত্ত মানে কি? বৃত্ত মানে হল যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমুদ্ৰত থকা বিন্দুসমূহৰ সমষ্টি কি বুলি কোৱা হয়? বৃত্ত বুলি কোৱা হয়। বাংলাত ক'ব পাৰি এখন সমতলত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমুদ্ৰত থকা বিন্দুৰ সমষ্টি কি বুলি কোৱা হয়? বৃত্ত বুলি কোৱা হয়। এই বৃত্তৰ মাজত যিটো থাকে এইটো নাম কেন্দ্ৰ, হয় নহয়? এতিয়া তোমালোকে ক্লাছ 9 এইটো পাইছিলা। ইমানলৈ নাযাওঁ, ব্যাসাৰ্ধ, ব্যাস, যে কাক বোলে এইবিলাক তোমালোকে জানা। তথাপি অলপ আলোচনা কৰি দি আছো। এই বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা সংযোগী ৰেখাডালক কোৱা হয় বৃত্তৰ ব্যাস। ইয়াক কোৱা হ'ব বৃত্তৰ ব্যাস। ধৰা এইটো এ বি দিলো, এইটো এ বি হ'ব বৃত্তৰ ব্যাস, আৰু ও এ আৰু ও বি হ'ব বৃত্তৰ ব্যাসাৰ্ধ। এইটো হ'ব জে, এইটো হ'ব জে। তোমালোকে ইয়াত তোমালোকে কি চাই ল'বা, ইয়াত ও হ'ব কি বৃত্তৰ কেন্দ্ৰ, এ বি হ'ব কি বৃত্তৰ ব্যাস, সি ডি কি হ'ব বৃত্তৰ জে, ও এ equal to OV, এটা হবে বৃত্তৰ ব্যাসাৰ্ধ, এটা বৃত্তৰ ব্যাসাৰ্ধ। বুজি পাইছা না? এটা কেন্দ্ৰ, এই হল বৃত্তৰ ব্যাস, সি ডি হল বৃত্তৰ জে, ও এ আৰু ও বি হল বৃত্তৰ কি? ব্যাসাৰ্ধ। তে কথা হল ইয়াত এনেকুৱা প্ৰশ্ন আহিব পাৰে, বৃত্তৰ আটাইতকৈ বৃহত্তম যেটোৰ নাম কি? এইটো ব্যাস। বৃত্তৰ আটাইতকৈ বৃহত্তম যেটোৰ নাম কি হ'ব? ব্যাস। এতিয়া আমি স্পৰ্শক কাক কয় এইটো এতিয়া জানিম। এতিয়া চোৱা, ধৰা মই এনেকুৱা এটা আনি দিলো, এইটো ইয়াৰ লগত স্পৰ্শ হোৱা নাই, ছেদক হোৱা নাই। এইটো হ'ব স্পৰ্শক, এইটো হ'ব স্পৰ্শক। স্পৰ্শক কেতিয়া হ'ব? স্পৰ্শক যেতিয়া বৃত্তৰ এটা বিন্দুৰ লগত যেতিয়া ছেদ কৰিব তেতিয়া তাক কি হ'ব? স্পৰ্শক। আৰু দুটা বিন্দুৰ লগত ছেদ কৰে এইটো কি হ'ব? ছেদক। বুজি পাইছা না? বৃত্তৰ এটা বিন্দুত পেলাই কি হ'ব? এইটো স্পৰ্শক, এইটো স্পৰ্শক, স্পৰ্শক। এইটো ছেদক, এইটো দুটা বিন্দুত কি কৰিছে এইটো নাম হ'ব ছেদক। বুজি পাইছা না? এতিয়া ইয়াক কয় স্পৰ্শ বিন্দু, ইয়াক কবা ছেদক বিন্দু। স্পৰ্শ বিন্দু কাক বোলা হয়? তেতিয়া কবা স্পৰ্শক আৰু উমৈহতীয়া, স্পৰ্শক আৰু উমৈহতীয়া বিন্দুটোক স্পৰ্শ বিন্দু বুলি কোৱা হয়। এটি স্পৰ্শক আৰু এইটো উমৈহতীয়া বিন্দুটোক কি বুলি কোৱা হয়? একেলগে স্পৰ্শ বিন্দু বুলি কোৱা হয়। মন থাকিব না? এতিয়া তাৰ স্পৰ্শকে কেইটা বিন্দু ছেদ কৰে? পাইছো নহয়? এইটো এটা বিন্দু, এটা বিন্দু। হয় নহয়? কি বলে বৃত্ত এনেকুৱা আছে নহয়? স্পৰ্শ এনেকুৱা আছে না নাই? তুমি ইয়াতে এটা ছেদ কৰিছ না, স্পৰ্শ এটা বিন্দু। দুই নম্বৰ চোৱা, এটা বৃত্ত দুটা বিন্দু ছেদ কৰা এটা ৰেখা কি বুলি কোৱা হয়? যদি দুটা বিন্দু ছেদ কৰে তেতিয়া তাক কি বুলি কোৱা হ'ব? ছেদক বুলি কোৱা হ'ব। ছেদক। তিন নম্বৰ চোৱা, ছেদক তোমালোকে আগতে মই কৈ দিলো, বুজাইছো। এতিয়া তোমাৰ ছেদক মানে কি আছিল? যে এটা বৃত্ত যদি দুটা বিন্দু ছেদ কৰে তাক ছেদক বুলি কোৱা হয়, এটা বিন্দু ছেদ কৰে তাক কি বুলি কোৱা হ'ব? যে স্পৰ্শক বুলি কোৱা হ'ব। এতিয়া এটা বৃত্তত বৰ বেছি কেইটা সমান্তৰাল ৰেখা আঁকিব পাৰি? চোৱা, ধৰা এটা বৃত্ত, এটা আমি স্পৰ্শক আঁকিলো, এই সমান্তৰাল আমি কেইটা আঁকিব পাৰিম? এটা আঁকিব পাৰিম। ইয়াৰ বাহিৰে আৰু আঁকিব পাৰিম নেকি?
নোৱাৰি দুটা আমি সমান্তৰাল দুটা সমান্তৰাল ৰশ্মি আমি আঁকিব পাৰিম এতিয়া চাবা 3 নম্বৰ চোৱা এটা বৃত্তৰ এটা স্পৰ্শক আৰু বৃত্তৰ উভয়তে বিন্দু কি বুলি কোৱা হয় আমি অলপ আগতে প্ৰশ্ন কৰিছিলোঁ স্পৰ্শ বিন্দু এইটো হ'ব স্পৰ্শ বিন্দু